নমস্কাৰ মোৰ নাম শ্ৰী দিগন্ত বৰুৱা কাৰ্যবাহী সদস্য বিটিসি মই বিটিসিৰ জলসিঞ্চন আৰু মিউজিয়াম ডিপাৰ্টমেণ্ট চাই আছো তো আমাৰ ভাৰতীয় জনতা পাৰ্টি ইউপিপিএল আৰু গণসুৰক্ষা পাৰ্টিৰ যি সন্মিলিত চৰকাৰ এই চৰকাৰে দ্বিতীয় বৰ্ষৰ পূৰ্ণ কৰিলে এই পূৰ্ণ কৰাৰ ক্ষণত মই সমূহ বিটিআৰবাসী ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোকৰ যি সহযোগিতা আপোনালোকৰ আশীৰ্বাদত আমি সুন্দৰভাৱে দ্বিতীয় বৰ্ষ আমি পূৰ্ণ কৰিলোঁ আৰু আপোনালোকে ভবাৰ ধৰে আমি যাতে কাম কৰিব পাৰোঁ এইটো আপোনালোকৰ পৰা আশীৰ্বাদ আৰু ভগৱানৰ ওচৰত আমি সহায় বিচাৰিছোঁ আপোনালোকে যি ধৰণে আশা কৰিছিল বিটিচিত এটা স্থায়ী শান্তি আহিবৰ কাৰণে চেষ্টা কৰি আমাক ভাৰতীয় জনতা পাৰ্টি আৰু ইউপিপিএল আৰু গণসুৰক্ষা পাৰ্টিৰ এই তিনিটা সন্মিলিত চৰকাৰৰ আসনত বহালে সেইটো আপোনালোকৰ হকে কাম কৰিবৰ কাৰণে সদায় আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ বিটিচিত এতিয়া স্থায়ী শান্তি আহিছে এতিয়া কোনো ধৰণৰ ইয়াতে উগ্ৰপন্থী কুটাঘাত বা আমাৰ যি বন্ধ সংস্কৃতি আছিল সেইবিলাক নোহোৱা হ'ল সকলো জাতি জনগোষ্ঠীৰ মাজত ঐক্যতাৰে আমি কাম কৰি যাবৰ কাৰণে আমি সক্ষম হৈছোঁ মই যেহেতু বিটিচিৰ জলসিঞ্চন আৰু মিউজিয়াম ডিপাৰ্টমেণ্টটো চাওঁ সেইটো কাৰণে আমি নিজৰ প্ৰচেষ্টাত আমাৰ বিটিচিৰ যি এছঅ'পিডি বাজেট সেইটোৰ পৰা আমি যথেষ্টখিনি আমি এফআইএছ আমি বেয়া হৈ থকা বিকল হৈ থকা এফআইএছখিনি আমি মেৰামতি আমি কৰিছোঁ আৰু এইবাৰ আমাৰ সুখৰ কথা কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাত আমাৰ বিটিচি চৰকাৰে আমি এপ্লিকেশ্যন দিছিলোঁ এইটোত আমাক ধনৰ মঞ্জুৰি দিছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা আমি 100 স্কিম এটা পাইছোঁ আমি 500 কোটি টকাৰ আৰু আমাৰ শুক্লাই যিটো প্ৰজেক্ট আছিলে শুক্লা ইৰিগেশ্যন প্ৰজেক্ট সেইটোত আমি 258 টকাৰ এটা ERM প্ৰজেক্ট আমি পাবৰ কাৰণে সক্ষম হৈছোঁ এইখিনিৰ জৰিয়তে আমাৰ যি খেতিয়ক ৰাইজ জলসিঞ্চনৰ দ্বাৰা যথেষ্ট উপকৃত হ'ব আমি যদি ভালদৰে এইখিনি ৰূপায়ণ কৰিব পাৰোঁ প্ৰায় খেতিয়ক ৰাইজৰ জলসিঞ্চনৰ সমস্যাটো নাথাকিব আৰু আমাৰ বিটিচি এছঅ'পিডিৰ পৰা আমি এইবাৰ যিবিলাক এফআইএছ অলপ কম খৰচত বিকল হৈ আছিল সেইবিলাক আমি ঠিক কৰালোঁ আৰু আমি এতিয়া যিবিলাক ঠাইত নদ নদীৰ অসুবিধা আছে সেইবিলাকত আমি চলাৰ ডিপ টিউবৱেল আমি দিছোঁ আমাৰ বিটিচি বাজেটৰ পৰা এইবাৰ আমি 5 কোটি টকা আমি নিৰ্ধাৰণ কৰিছোঁ চলাৰ ডিপ টিউবৱেলৰ কাৰণে এইবাৰ এছঅ'পিডি বাজেটত আৰু অহা বৰ্ষতো আমি এনেকৈ আমি চলাৰ ডিপ টিউবৱেল আমি দিবৰ কাৰণে আমি চেষ্টা চলাই যাম খেতিয়ক ৰাইজ আৰু এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ লগত আমি আলোচনা কৰি য'ত লাগে আমি সেইখিনি দিবৰ কাৰণে সক্ষম হ'ম মাননীয় মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বৰুৱাৰ হেৰিত চিন্তাৰ চৰ্চাত আমি এই ডিপ টিউবৱেল দিবৰ কাৰণে আমি চেষ্টা চলাই আছোঁ ইয়াত মাননীয় অসমৰ মাননীয় মুখ্যমন্ত্ৰী চৰ্দাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ আমাক যি আমাৰ ষ্টেট শ্বেয়াৰ লাগে সেইখিনি আমাক তেওঁ সম্পূৰ্ণৰূপে দিয়াৰ কাৰণে আমাক ব্যৱস্থা কৰাই দিছে সেইটো কাৰণে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ পৰা পুঁজি আনাত আমাৰ কোনো ধৰণৰ অসুবিধা হোৱা নাই আমি তেওঁলোককো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যাতে আমাৰ চৰকাৰখন পৰিচালনা হ'বৰ কাৰণে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে আমাক এনেদৰে সহায় সহযোগিতা কৰি যায় সন্মানীয় বিটিচিবাসী ৰাইজক বিটিআৰবাসী ৰাইজক মই শ্ৰদ্ধা জনাইছোঁ তেওঁলোকৰ যি আশা কৰি আমাক চৰকাৰ চলাবৰ কাৰণে দিছে তেওঁলোকৰ আশাসমূহ আমি যাতে পূৰণ কৰিব পাৰোঁ ধন্যবাদ